তেখেতৰ যিখিনি ভাষ্য যে মোৰ হাতত আইন শৃংখলা মানে বস্তুটো নাই, মানে ল' এণ্ড অৰ্ডাৰটো মোৰ হাতত নাই। आसाम गभर्नमेंटआ ल' एंड ऑर्डर को कंट्रोल करना है। हागरामा महिला जी क्या आप हिंदी में ना चला हिंदी में बोलना पड़ता है ना। बहुत अच्छा है हमारे बीटीसी में মাটিৰ পাৱাৰ বিটিচি উচ্ছেদ হোৱা নোহোৱা অসম চৰকাৰে সিদ্ধান্ত নলয়, এইটো বিটিচিয়ে ল'ব। আমাৰ ইয়াত পাৱাৰ নাই, আমাৰ পাৱাৰ বিটিচিৰ বাহিৰত। ইয়াত আমাক খালি পুলিচ খুজিলে আমি পুলিচ দিব পাৰোঁ। যেহেতু এতিয়া আইনৰ কথা আহিল, এই আইনৰ কথা বুলি ক'লেতো আমাৰ হাতত নাই। জাষ্ট আমি কি হৈছে কেনেকৈ হৈছে এই ৰিপৰ্টটো ফৰেষ্ট ডিপাৰ্টমেণ্ট পৰা আমি ল'ম, লৈ পেলাই BTC জাষ্ট ফৰৱাৰ্ড কৰিম। ইয়াৰ ওপৰত ষ্টেটে কি কৰে নকৰে আমাৰ হাতত আইন নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টে যিটো ৰিপৰ্ট দিব, কাম কোনে আগত কৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে যাই পেলাই কিবা কিবি কৰিছে না, এইটো ডিটেইলছ ৰিপৰ্টটো দিয়ক। আপুনি আইনৰ অৱস্থাত হ'ব নালাগে। এইটো আমাৰ হাতত নাই, এইটো আমাৰ হাতত নাই, এই আইনটো আমাৰ হাতত নাই। মই চিম্পল কথা এইটোৱে, যেহেতু ফৰেষ্টৰ ঘটনা, ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াত ইনভলভ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি লিখি দিয়ে, আৰু পুলিচটো পুলিচ নিজাববীয়া তদন্তটো থাকিবই। তো ইয়াত দেখা গৈছে যে আমাৰ কাউন্সিলৰ হেড হাগ্ৰামা মহিলা ডাঙৰীয়াৰ যিখিনি ভাষ্য সেইখিনি কিন্তু অলপ দুখ লগা। কাৰণ এই 5টা মাহত তেনেকুৱা বহু ধৰণৰ ঘটনাবোৰ হৈ গ'ল। প্ৰত্যেকটো ঘটনাৰ পিছত তেখেতৰ যিখিনি ভাষ্য যে মোৰ হাতত আইন শৃংখলা মানে বস্তুটো নাই, মানে ল' এণ্ড অৰ্ডাৰটো মোৰ হাতত নাই। আৰে আপুনি ইয়াৰ মুৰব্বী হয়, আপোনাক মেণ্ডেট দিছে, আপুনি এই 5টা জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি এই জিলাৰ আপুনি মুৰব্বী হয়, আৰু আইনগতভাৱে আপুনি এজন কেবিনেট ৰেংকৰ হয়। অসমৰ কেবিনেট মিনিষ্টাৰ যিমানখিনি পাৱাৰ আছে আপোনাৰো সিমানখিনি পাৱাৰটো আছে। হয়, আপোনাক মানে এগ্ৰিমেণ্ট হিচাপে আপোনাক হোম ডিপাৰ্টমেণ্টটো দিয়া হোৱা নাই, কিন্তু হোম ডিপাৰ্টমেণ্টটো দিয়া হোৱা নাই বুলি আপুনি তেনেকুৱা ঘটনাবোৰ হ'লে তাৰপিছতে ইমিডিয়েট ৰিয়েকশ্যনটো আপুনি আপোনাৰ হাতত আইন শৃংখলাটো নাই বুলি এনেকৈ যদি হাত সাবটি যদি বহি থাকে, তেতিয়াহ'লে কি হ'ব? আপোনাৰ নৈতিক অধিকাৰ নাই তাৰমানে এই অঞ্চলৰ মুৰব্বী হৈ থকাৰ কিবা তেনেকৈ আছেনে? মই এইটো প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মানুহক মানে সাধাৰণ ৰাইজক আপুনি যোনটো আপোনাক হয়তো ছাপৰ্ট কৰিব পাৰে, ছাপৰ্ট নকৰিব পাৰে, কিন্তু আপুনি ইয়াৰ মুৰব্বী হয়, ইয়াত বসবাস কৰা 35 লাখ জনসাধাৰণৰ তেখেতসকলৰ সুবিধা অসুবিধাৰ কাৰণে আপুনি সদায় থিয় দিব লাগিব। কিন্তু এটাই কথা যে তেখেতে যে মানে তেখেতৰ হাতত আইন শৃংখলা পৰিস্থিতি মানে কিবাটো নাই বুলি। সেইকাৰণে মই আহ্বান জনাইছোঁ যে আপুনি যাতে জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ যাতে নাযায়। তো আপুনি কিবা বিচ্ছিন্ন হৈ গ'ল নেকি যে আপুনি শাসনত আহিয়েই আজি কোকৰাঝাৰ টাউনৰ ঘটনাটো হৈ গ'ল, গুৰুবাছাৰ ঘটনাটো হৈ গ'ল, কাৰিগাঁৱৰ ঘটনাটো হৈ গ'ল, এতিয়া আকৌ চিৰাঙত সেই মানে ঘটনাটো হৈ গ'ল। এইবোৰ আপুনি ইয়াত থকা জাতীয় সংগঠনবোৰ আপুনি বিশ্বাস কৰক, এটা মিটিং এটা মাতক। মোৰতো সন্দেহ হৈছে যে আমাৰ জিলা প্ৰশাসন, পুলিচ প্ৰশাসনেই হওক বা তেনেকৈ চিভিল এডমিনিষ্ট্ৰেশ্যনেই হওক, কোনো তেনেকৈ মিটিং থাকোঁতে এতিয়ালৈকে বহা নাই যে কেনেকৈ কি সমাধান কৰিব বিচাৰিছে। এইটো দুখ লগা বিষয় যে এটা কাউন্সিল অঞ্চলৰ মুৰব্বী হৈ, 5খন জিলাৰ মুৰব্বী হৈ আপোনাৰ মানে আইন শৃংখলা হাতত নাই বুলি ইয়াত আপুনি ইনভলভ নহ'ব, এটা ভাষ্য দি আপোনাৰ গোটেই দায়িত্ব সামৰিব। তো এটা মোৰ প্ৰশ্ন সেইটোৱে হয় যে আপোনাৰ নৈতিক অধিকাৰ আছেনে নাই এতিয়া আকৌ? কালি হাগ্ৰামা মহিলাৰ আৰু এটা কথা কৈছে যে বন বিভাগৰ ৰিপৰ্ট লৈ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব, যিটো বন বিভাগৰ এগেইনষ্টত মহিলাক এবিউজ কৰাৰ অভিযোগ আছে। তেনে ক্ষেত্ৰত বন বিভাগৰ তদন্তৰ যিটো ৰিপৰ্ট সেইটো নিৰপেক্ষ হ'ব জানো? চাওক, এইটো এটা মানে কণ্ট্ৰাডিক্টৰী। তেখেতে ক'লে যে ট্ৰেন্সফাৰ ছাবজেক্ট, আৰু হয়ও আমি সকলোৱে জানো বন বিভাগটো কাউন্সিলৰ ট্ৰেন্সফাৰ ছাবজেক্ট হয়। ট্ৰেন্সফাৰ যদি ছাবজেক্ট হয়, আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ মানে বন বিভাগৰ তাত ছিকিউৰিটি নিশ্চয়কৈ আছে, ফৰেষ্ট গাৰ্ডসকল আছে, আৰু কোনোবা এটা কাৰ্য কৰিব যোৱাৰ আগে আগে প্ৰশাসনিকভাৱে চিভিল এডমিনিষ্ট্ৰেশ্যন, পুলিচ প্ৰশাসন ফিল্ডত ল'ব লাগে। আমি জনাত এইটোও কৰা নাই, অকলে গৈছে, আৰু সেইটো দিনৰ ভাগত হ'ব লাগে, ৰাতিয়ে হৈ গ'ল। এতিয়া কৈ আছে যে মানে কাকো মানে তেনেকৈ টৰ্চাৰ কৰা হোৱা নাই বা লাঠি চাৰ্জ কৰা হোৱা নাই। আমিতো দেখিছোঁ, জানিছোঁ যে এতিয়াও মানে হস্পিটেলাইজ হৈ আছে, মহিলাবিলাকো হস্পিটেল হৈ আছে, আৰু মহিলা মানে তাৰ নাগৰিকসকলে বা জনসাধাৰণে যিবোৰ অভিযোগ তুলিছে সেইটোতো আকৌ মানে অকল্পনীয়। তেখেতসকলক মানে মলেষ্টেশ্যন কৰা হৈছে বুলি কৈছে। সঁচা হৈছেগে তেনেকৈ যদি হৈছে, নিৰপেক্ষ এটা তদন্ত নিশ্চয়কৈ হ'ব লাগে, নিৰপেক্ষ এটা তদন্ত। আৰু এইখিনি সাহস আছেনে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নিৰপেক্ষ এটা তদন্ত কৰাৰ? আৰু সেই ট্ৰেন্সফাৰ ছাবজেক্ট আছে, আৰু আপুনি কৈ আছে যে মানে গোটেইখিনি আকৌ মানে অসম চৰকাৰক ঠেলি দিব। এইটো কেনেকুৱা ধৰণৰ? এইটো আমি বুজিব পৰা নাই। ৰাইজক আপুনি ভালকৈ বুজাই দিয়ক যে আপোনাৰ
ইয়াৰ মানে সেইকাৰণে মই কৈছোঁ যে আপোনাৰ নৈতিক অধিকাৰ আছে নে নাই এতিয়া, যে আপুনি যে ইয়াৰ অঞ্চলৰ এজন মুৰব্বী হৈ নাগৰিকো আপুনি সুৰক্ষা দিব পৰা নাই, জনসাধাৰণক সুৰক্ষা দিব পৰা নাই। ইয়াত মানে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা আপুনি দিব পৰা নাই। সেইকাৰণে মই আহ্বান জনাইছোঁ যে আপুনি যদি ইয়াৰ সঁচা সঁচিকৈ মুৰব্বী হয়, আপোনাৰ হাতত যদি আপুনি কেবিনেট ৰেংকৰ হয়, তেতিয়াহ'লে এই সমস্যাটো নিশ্চয়কৈ সমাধান কৰক। সাধাৰণ ৰাইজ যাতে হাৰাশাস্তি হ'ব নালাগে, তাৰ বাবে এটা ব্যৱস্থা লওক। আজিও গুৰুবাচাত অপৰাধীক ধৰিবলৈ অহা আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল। তুৰন্ত আৰক্ষীজন আহত হৈছে। এই ঘটনাটোলৈ মানে মই মৰ্মাহত আৰু দুখিত যে সেই ঘটনাটো হ'ব নালাগিছিলে। অনাকাংক্ষিক এটা ঘটনা চিৰাং জিলাত যোৱা 16 তাৰিখৰ ৰাতিৰ পৰা আৰম্ভ কৰি 17 তাৰিখৰ পুৱাৰ ভাগত বা দিনৰ ভাগত ৰুণিকাটা ৰেঞ্জ অফিচত যেনেকৈ ঘটনা হৈ গ'ল, এই ঘটনাটো অনাকাংক্ষিকভাৱে হ'ল, অনাকাংক্ষিক এটা ঘটনা বুলি মই ক'ম। আৰু ইয়াৰ বাবে মই প্ৰশাসন তথা যি বিভাগীয়ভাৱে যি কামটো কৰি আছে, সেইটো নিশ্চয়কৈ এটা সমাধান নিশ্চয় ওলাব লাগিব। কাৰণ যি ঘটনাটো হ'ল, ই কাৰো কাম্য নহয় যে চৰকাৰীভাৱে বাহন জ্বলাজ্বলিও হ'ল, ক্ষতিসাধন হ'ল, এইটো মানে ক'বলৈ নলগা এটা বিষয় আছিলে। তো মই এতিয়া দেখিছোঁ এই ঘটনাৰ পিছত প্ৰশাসনিকভাৱে দোষী ব্যক্তি কৰায়ত্ব কৰাৰ কাৰণে প্ৰচেষ্টা লৈ আছে। আৰু মই গম পালোঁ যে কিছুমান কৰায়ত্ব কৰিলে আৰু ফৰৱাৰ্ডো কৰা হ'ল জেললৈ। তো এইখিনিলৈকে ঠিকেই আছে, কিন্তু এতিয়া দেখা গৈছে যে এই ৰুণিকাটা দেউচি অত্ৰ অঞ্চলৰ আমাৰ আদিবাসী জনসাধাৰণ একেবাৰে দুখীয়া নিচলীয়া যেনেকৈ পৰিয়ালৰ হয়। আৰু এইখিনিও মানে উল্লেখ কৰিব লাগিব যে যোৱা 2021 চনত এই অঞ্চলৰ পৰা ছিকিমলৈকে এটা মানৱ সৰবৰাহ হৈছিলে। প্ৰায় 50জন তেনেকৈ কণ কণ ল'ৰা ছোৱালী, বিশেষকৈ টিনেজৰ ল'ৰা ছোৱালী তালৈকে সৰবৰাহ হৈছিলে, মানৱ সৰবৰাহ। আৰু প্ৰশাসনৰ তৎপৰতাত গোটেইখিনি উদ্ধাৰ কৰি অনা হৈছিলে। আৰু সেই ল'ৰা ছোৱালীবোৰক গুৱাহাটীত থকা এটা NGOৰ যোগেদি তেওঁলোকক শিক্ষাদান কৰি থকা হৈছে, সেইটো এতিয়াও আছে বৰ্তৰ। আৰু সেইলৈ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত সেইটো স্পেচিয়েলি কেয়াৰ এটা কৰিছিলে। আৰু সেই অঞ্চলৰ আদিবাসীসকলৰ যাতে নিজৰ ল'ৰা ছোৱালীক ক'ৰবাত বন কৰাৰ নামত মানে ক'ৰবাত পঠিয়াই দিয়া লেখীয়া এটা মানে পৰিৱেশ যাতে নহয়, তাৰ কাৰণে অৰুণোদয় প্ৰত্যেকটো আদিবাসী পৰিয়ালে পাব লাগে বুলি এটা প্ৰশাসনৰ নিৰ্দেশ দিয়া হৈছিলে। মই MLA হিচাপে আমাকো কোৱা হৈছিলে, আৰু এনেকৈ আমি সেইখিনি পৰিৱেশ আমি কৰিছিলোঁ। কিন্তু দেখা গৈছে যে আজি যোৱা 17 তাৰিখৰ দিনাখন ৰুণিকাটা ৰেঞ্জ অফিচত যিখিনি মানে ঘটনাটো হ'ল, ইয়াৰ পিছত যি অপাৰেশ্যন কৰা হ'ল বা কৰায়ত্ব কৰা হ'ল, তাত ৰিপৰ্ট অহা মতে আমি জনাত মানে নিৰ্দোষী কিছুমান আছে যিবিলাকে তাৰ লগত ইনভলভেই নাছিলে। তেওঁলোকে হয়তো সেইখিনি সময়ত তাত উপস্থিতও নাছিলে, আৰু ইয়াৰ লগত কোনো ভক্তেই মানে তেওঁলোকে জড়িত নহয়, তেনেকুৱা ব্যক্তিক উঠাই অনা হৈছে বা ফৰৱাৰ্ড কৰা হৈছে। তো সেইকাৰণে প্ৰশাসনক মই আহ্বান জনাম যে তেনেকুৱা যদি আছে সেইটো মানে চাব লাগে, যাতে নিৰ্দোষীয়ে দোষ মানে কোনো ধৰণে হাৰাশাস্তি নাপায়। আৰু যিবিলাক দোষী ব্যক্তি সেইবিলাকতো আইনগতভাৱে তাত মানে হাৰাশাস্তি পৰ্যায়লৈকে যাতে পাব্লিকো যাতে লৈ যাব নালাগে বা নোৱাৰে, তাৰ কাৰণে দোষী ব্যক্তিক কৰায়ত্ব কৰিব লাগিব বা আইনগতভাৱে ব্যৱস্থা লোৱাত হয়তো কাৰো আপত্তি নাথাকিব। কাৰণ তাত ফুটেজ আছে, ভিডিঅ' ফুটেজ আছে। এই হিচাপে প্ৰশাসনৰ যাতে কিবা এটা কাৰ্য কৰিবলৈ বা একশ্যন ল'বলৈ মোৰ ফালৰ दा बर' हारिनि अख्राङाव दाउखा बिदै बिदै दाखा दाखा जोमै गोसोम खाबाय। बे दाखा दाखा जोमै गोसोमखौबो जुदि बुजिनो हायाब्ला, सिरि मोनखांनो हायाब्ला, पार्टि फुर्तिखौ जालदाब जुलाद गारनानैब्लाबो खौसे जुदि गसंथानो हायाब्ला, बे बर' हारिया बे मुलुगनिफ्राय जोबनांगौआ बारा गोबाव आरो सम गैलिया रायजो। मानो होनब्ला BTC एडमिनिस्ट्रेशन आन्डाराव पुलिस पावार गैया, ल' एन्ड अर्डार कन्ट्रल खालामनो अधिकार गैया। दिनै आसाम गभर्नमेन्टआ ल' एन्ड अर्डारखौ कन्ट्रल खालामो। क्या आप हिंदी में नहीं चला हिंदी में बोलना पड़ता है ना बहुत अच्छा है। हमारे BTC में 15 सीट है टोटल। हम NDA होके एक साथ कैंडिडेट ऑलरेडी दे दिया, और 15 सीट में 15 भी निकल जाएगा 100%।